হাই ফ্ৰেণ্ডছ নমস্কাৰ। আজি 19 এপ্ৰিল মোৰ বাবে এটা বিশেষ দিন। মানে যোৱা বছৰ 2019 19 এপ্ৰিল তাৰিখে মই মোৰ এই গাড়ীখন লৈছিলোঁ। আজি 1 বছৰ সম্পূৰ্ণ হ'ল। চ' এটা গাড়ীৰে ব্লগ বনাবলৈ ভাবিলোঁ। লকডাউনত সকলো বৰ হৈ আছে, অলপ গাড়ীখন ধুই চাফা চাফা কৰোঁ, তাৰপিছত আপোনাৰ বিহুৱান চিহুৱান দিওঁ আৰু এয়া বাহিৰত ওলাই ল'লোঁ। এতিয়া অলপ ধুই দিওঁ আৰু বহুত দিন গাড়ী ধোৱাও নাই, উলিওৱাও নাই। আজি অলপ ধুই চাফা চাফা কৰি দিওঁ। এতিয়া অলপ গিৰিচ লগাই দিওঁ। এয়া অলপমান কিবা কিবি এইবিলাকত গিৰিচ লগাই দিছোঁ। আৰু কি কৰিম আৰু। এয়া আহিছে, ভিতৰৰ পৰা দেখুৱাইছোঁ। এইটোলৈ মই এইটো ষ্টেণ্ড হয়। এইখিনি গাড়ী ষ্টাৰ্টত আছে বৰ্তমান, এচি চলোৱা আছে। ইমানেই আৰু আপোনাৰ দেখুৱাই আছোঁ। বাকীখিনি গাড়ী ধুই হৈ গ'ল, গাড়ী ধুই কমপ্লিট হৈ গ'ল। গাড়ীখন চলিছে মোৰ এতিয়ালৈ 1 বছৰত চলিলে 21,325 কিলোমিটাৰ। এতিয়া গাড়ী ধোৱা হৈ গ'ল, গতিকে গা পা ধুই গাড়ীৰ বিহুৱান চিহুৱান দি দিওঁ বাৰু। গা পা ধুই আহিলোঁ। এতিয়া মায়ে ধূপ চাকি এইবোৰ দি আছে। আজি 1 বছৰ কমপ্লিট হোৱাৰ বাবে অলপমান এনেকুৱাকৈ নিয়ম কৰিছোঁ আৰু গাড়ীখন ধুই মেলি অলপমান ধূপ চাকি এইবোৰ জ্বলাই দিছোঁ। লগতে বিহুৱান এখনো দিছোঁ বাৰু। ইমানেই আৰু আজি এইখিনি দেখুৱালোঁ। এইখিনি দেখুৱাম। লকডাউন, গতিকে ক'তোতো যাব পৰা নাই, বেলেগ একো ঠাই দেখুৱাব পৰা নাই। চ' আৰু আজি দিনটো দিনটো ঘৰত পাৰ কৰিলোঁ। চ' তাকেই দেখুৱাইছোঁ। এতিয়া আহক বিহুৱানখন ভিতৰত দি দিওঁ গাড়ীত দি আৰু ভিডিঅ'টো সমাপ্ত কৰি দিওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।